হেল্ল' মৰমিজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি যাম আমি আমাৰ কলেজৰে কেইজনমান ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টক লৈ আমি মৰঙীয়াল পিকনিক স্পটলৈ বুলি। এই মৰঙীয়াল পিকনিক স্পট আছে আপোনাৰ নকছাৰীত। গতিকে আমি সাজু হৈছোঁ, আমাৰ ষ্টুডেণ্টসকল সকলো আহি পালেহি। এয়া আমাৰ অৰ্চনা আৰু আমাৰ নিহাৰিকা সকলো, এয়া এইজনী ডলি, এয়া আমাৰ সকলো ষ্টুডেণ্টে এয়া আমি গাড়ীত উঠিলোঁ অলৰেডি। গাড়ীত উঠি আমি তেওঁলোকে ফূৰ্তি কৰিছে, ধেমালি কৰিছে, ভাল লাগিলে পিকনিক খাবলৈ গৈ। এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ তপন, আমাৰ মেইন মানুহ দেই, এয়া মালিক গাড়ী। আৰু এয়া আমি মৰঙীয়াল অভিমুখে যাত্ৰা কৰিছোঁ। আমাৰ টিচাৰ ষ্টাফো বেলেগ এখনত গৈছে আৰু আমি গৈছোঁ। মই ষ্টুডেণ্টৰ লগতে মই বহি ল'লোঁ, গতিকে একো নাই, ষ্টুডেণ্টৰ লগততো যাব লাগিবই ন। এয়া আমাৰ টিচাৰ ষ্টাফৰ কাৰণে এখন গাড়ী দি দিয়া হৈছে, তেওঁলোক গৈছে আৰু তেওঁলোকেও বহুত ফূৰ্তিতেই গৈছে। ফূৰ্তি ধেমালি, হাঁহি ধেমালিৰে আমি আজি পিকনিক স্পটলৈ বুলি আগবাঢ়িছোঁ। নতুন বছৰৰ শেষতে আমি একেলগে এসাঁজ বনভোজ খাই আহোঁ বুলি আগবাঢ়িছোঁ। এয়া আমি এইফালে অলপ ৰাস্তাটো বেয়া কাৰণে আমি এইফালে সদৰৰ এইফালে বাগান কৰি পেলাই সোমাই দিলোঁ আৰু এয়া আমি আহি আছোঁ। ৰাস্তাটো বেয়া মানে নহয়, মানে এই ব্ৰিজ বনাই আছে, গতিকে আমি আহি আছোঁ। এয়া মৰঙীয়াল পিকনিক স্পট পালোহি। এয়া চব কি সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰ, মানে বহুতেই ভাল লাগিলে, এনজয় কৰিলোঁ বহুত। গতিকে এয়া ধূলিও বহুত খালোঁ। এয়া আহি আমি এয়া আমাৰ ব্ৰেকফাষ্টৰ আয়োজন চলিলে। এয়া চাহ, প্ৰথমতে এয়া চাহ, বইল ডিম, ব্ৰেড, সকলো ব্ৰেড বাটাৰ সকলো দি দিয়া হৈছে। আমাৰ কণমানি দুগৰাকীও গৈছে, মেমহঁতৰে ছোৱালী হয়। আৰু এয়া আমাৰ এডুকেশ্যন মেমে এয়া বনাই আছে, চাহ বনাইছে। এয়া চব পাহাৰৰ পৰিৱেশ দেখুৱাই দিছোঁ, কি মনোমোহা ধুনীয়া। আপোনালোকেও আহিব পাৰিব ইয়াত এসাঁজ খাই যাব বুলি বনভোজ। ধুনীয়া পৰিৱেশ, আমাৰো ভাল লাগিলে চাৰিওফালে। এয়া দেখাই দিছোঁ, এয়া আমাৰ ষ্টুডেণ্টসকলে এয়া পানী আনিলেই। এয়া আমি অলৰেডি এয়া চাহ তাহ খাই লৈছোঁ। খাই বৈ উঠি এয়া আমি কামত ধৰিলোঁ। এয়া মাংস বনাবলৈ আমি ৰেডি কৰিছোঁ। মাংস আমাৰ বনাই আছে, আমাৰ এডুকেশ্যন বনাইছে, ধুনীয়া বনাইছে মাংস, ধুনীয়া টেষ্টি হৈছে খাবলৈ। গতিকে অলৰেডি দাইল, এয়া এফালে দাইল পাতি দিয়া হৈছে। এটা ভাল লাগিলে, মানে খৰিৰ কাৰণে প্ৰব্লেম নাই, জুইও সোনকালে জ্বলিলে। এয়া আমাৰ ষ্টুডেণ্টসকলে খালেই। আৰু আমাৰ এক্সট্ৰাকৈ আৰু এটা বস্তু অনা হৈছে, আমাৰ ল'ৰাসকলে বোলে গাহৰি খাই ভাল পায়, গতিকে তেওঁলোকে গাহৰিটো এক্সট্ৰাকৈ বনাইছে। এতিয়া কিছুমানে আজি আমি মঙলবাৰ দিনটোত আহিলোঁ, গতিকে মেমহঁতে মাংস নাখায়, গতিকে আমি খালোঁ আৰু সকলোৰে মানে কিছুমান ব্ৰত থাকে ন। গতিকে এয়া আমাৰ আছামিজ মেম বহি আছে আৰু এয়া আমাৰ গাহৰি বনাই আছে আমাৰ ষ্টুডেণ্টসকলে। এয়া গাহৰি অলৰেডি ৰেডি হৈ গ'ল। এতিয়া আৰু আমি খাম আৰু, মানে এয়া পাপৰ পুৰি আছে, পাপৰো আছে লগত। এয়া আমাৰ পলিটিকেল মেম, পাপৰ পুৰি আছে মনীষা মেম। আৰু এয়া আমাৰ জিঅ'গ্ৰাফী মেম, আমাৰ শিল্পী মেম। আৰু এইফালে মনীষা মেমে বিলাই আছে, সকলো ষ্টুডেণ্টক ধুনীয়াকৈ তাহাঁতি ধুনীয়াকৈ আপ্যায়ন কৰিছে। আৰু এয়া আমাৰ ধুনীয়াকৈ তেওঁলোকক খুৱাই লৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।